নমস্কাৰ বন্ধুসকল, ৰামধেনু ইউটিউব চেনেললৈ মই দীপাংকৰে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি কোনো ব্লগ নহয়, আজি এটা আনবক্সিং ভিডিঅ' বনাম বুলি ভাবিলোঁ। আজি ইউটিউবৰ ভিডিঅ' বনোৱাৰ কাৰণে নতুন এটা DSLR ল'লোঁ, তাকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তেন্তে আহক আমি দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এইটোৱে হৈছে DSLR কেমেৰাটো। দেখিছে EOS 1300D। এইটো আপোনাৰ Wi-Fi আৰু NFC আছে, 2 বছৰৰ ৱাৰেণ্টি আছে। দেখিছে 16 GB মেমৰি কাৰ্ড এখন দিছে লগত। হওক আমি ডাইৰেক্ট আনবক্সিং কৰিছোঁ। আগতে মই খুলিছোঁৱেই, তথাপিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি আকৌ পেকেজিং কৰি পেলাই মই আপোনালোকক আজি আনবক্সিং কৰি দেখাই আছোঁ। প্ৰথম খোলাৰ আগতে এখন দিছে মেনুৱেল, বহুত এখন ডাঙৰ মেনুৱেল দিছে। এখন পিছে পৰে পঢ়িম, কিয়নো আগতে DSLR তেনেকৈ চলোৱা নাই, গতিকে পঢ়িব লাগিব নিশ্চয়, তেতিয়া চলাব পাৰিম। মোৰ ৱাৰেণ্টি কাৰ্ডটো হৈ পেলাই ৱাৰেণ্টি কাৰ্ড দেখিছে 1+1 2 years ৱাৰেণ্টি এখন লগতে দিছে। হওক আমি খোলোঁ। মই আগতে যিহেতু খুলিছোঁৱেই সেইকাৰণে দেখিছে এইটো ঠোঙাত এখন লেন্সখন এখন 18 to 55 mm দেখিছে। তো এই চাইডত থওঁ। প্ৰথম আমাৰ এইটো মেইন কেমেৰা ইউনিট এইটো দেখিছে। এইটো হৈছে মেইন কেমেৰাটো। আমি এতিয়া লেন্সখন লগাম। কভাৰটো খুলি দিছোঁ আৰু লেন্সখনৰ এইটো কভাৰ খুলিলোঁ। এইটো চবেই জানেই চাগে DSLR বিষয়ে, তথাপিও ইয়াত এটা দেখিছে লেন্সখন এটা হোৱাইট আছে, ইয়াত এটা হোৱাইট আছে, ইয়াতো এটা হোৱাইট আছে। এইটো হোৱাইট এইটো লগালোঁ জাষ্ট। এইটো কেটেক শব্দ এটা উঠিল, ফিট হৈ গ'ল। এইটো হৈছে মেইন কেমেৰাটো। দেখিছে কেননৰ আছে, এটা ব্ৰেণ্ডিংটো আছে। ইয়াত জুম আউট আছে। এইটোতো দেখিছে DSLR থাকেই। মেনুৱেল মোড আছে, অটো মোড। এইটো আপোনাৰ চাটাৰ বুটনটো, যিটো আপুনি ক্লিক কৰিলে ফটো তুলিব পাৰিব। এইটো আপোনাৰ মোডটো চেঞ্জ কৰিবলৈ, ভিডিঅ' কৰিবলৈ এইটো প্ৰয়োজন নাই, ডাইৰেক্ট আপুনি এইটো টিপিলে হ'ল ভিডিঅ' কৰিবলৈ। ইয়াত আপোনাৰ এইটো দেখিছে, এইটো USB, এইটো HDMI পোৰ্ট। এইটো আপুনি মাইক্ৰফোন লগাবলৈ দিছে। লেন্সখনটো খোলা মেলা কৰিব জানি, খুলিবলৈ হ'লে এইটো প্ৰেছ কৰি পেলাই পকাই দিলেই হ'ল। আৰু লগত কি দিছে চাওঁ আহক, তাৰপিছত আমি দেখাম। এইডাল আছে চাৰ্জাৰডাল দিছে। আপোনাৰ চাৰ্জাৰৰ মেইন ইউনিটটো, কেবলডাল ইয়াত সোমাব। হৈ গ'ল, চাৰ্জাৰ ফিটিং হৈ গ'ল। এইডাল ইয়াত বৰ্ডত সোমাই ইয়াত বেটেৰী লগাব লাগিব। বেটেৰীটো ইয়াতে আছে। এইটো আছে বেটেৰীটো, দেখিছে বেছি নহয়, 860 mAh বেটেৰীটো। কেনন ব্ৰেণ্ডিং আছে। আমি বেটেৰীটো ইয়াত লগাম। বেটেৰী লগাবলৈ তলৰ এইটো খুলিব লাগিব। এইটো খুলিলোঁ, খুলি পেলাই বেটেৰী হৈ গ'ল। লগত দিছে আপোনাৰ এখন দেখিছে SanDiskৰ 16 GB মেমৰিখন ভৰাম। বাছ এইটো অন অফ ইয়াতে আছে, দেখিছে। এই চুইচটো এটা মেইন কাম হৈছে, আপুনি এই চুইচটো টিপিলে ইফালেদি আপুনি চাব পাৰে। আকৌ যদি চুই দিয়ে ক্ষমা কৰিব, এই লেন্সখন খোলা নাছিলোঁ, দেখিছে। এই ভিউটো আহিছে ইয়াত, দেখিছে। আৰু যদি এইটো টিপি দিছোঁ, তেতিয়া আপুনি ইয়াত এইখন দি গ্লাছখন দি চাব লাগিব, মিৰৰখন দি। আপুনি এইখন দি চাই পেলাই ফটো ক্লিক কৰিব পাৰিব। এইটো টিপি দিলে ইয়াত আহিলে
আৰু লগত দিছে আমি এইটো অফ কৰি দিছোঁ লগত দিছে এইডাল আপোনাৰ ডিঙিত লগাবৰ কাৰণে এইডাল দিছে এইডাল আমি লগাম আপোনাৰ সাইডত দুটা ক্লিপো দিছে এইডাল লগাবৰ কাৰণে আমি ইয়াত এক্সট্ৰাকৈ গ্লাছ এখন লগাই আনিছিলোঁ কভাৰটো যাতে ডাষ্ট লাগি পেলাই ভিতৰৰ যিখন মেইন লেন্স তাত নাযাওক আমি এইকাৰণে কালি এইকাৰণে লগাই আনিছিলোঁ এক্সট্ৰাকৈ গ্লাছ এখন আপোনাৰ এক্সট্ৰাকৈ লগত 300 ল'লে এইটো চানি এইটো জুম কৰিবলৈ হ'লে এইটোৱে আপোনাৰ এখন যিখন লেন্স সেইখনত আপোনাৰ ষ্টেবিলাইজাৰটো আছে আপোনাৰ ভিডিঅ'টো এইটো মানে যদি অন কৰি থয় ভিডিঅ'টো চেক নহ'ব এইটো চব সবেই জানি আপোনাৰ এইটো আছে অটো ফ'কাছ আছে মেনুৱেল ফ'কাছ আছে অটো ফ'কাছত ৰাখিব পাৰিব আৰু ইয়াত আছে আপোনাৰ দেখিছে এটা ব্ৰেণ্ডিংটো আছে এইটোৱে জাষ্ট এটা চিম্পল DSLR আৰু লগত এডাল দিছে USB কেবল দিছে দেখিছে নৰ্মেল USB কেবল দিছে আৰু বক্সত একো নাই আমাৰ লগত এটা কেমেৰাটো নিবলৈ লগত এটা পাউচ দিছে দেখিছে এইটোৱে পাউচটো যিহেতু আমি নতুন ইউটিউবাৰ গতিকে আমি নিজৰ পইচাৰে কিনিব লগা হয় যি বস্তু কিনো আমি ইউটিউবৰ পইচা নাপাওঁ সেইকাৰণে বেছি দামী লোৱা নাই এটা চিম্পল লৈছোঁ এটা যদি ভগৱানে কৰায় আৰু লগতে আপোনালোকে মৰম সহায় সহযোগিতা আগবঢ়ায় তেনে নিশ্চয় ভৱিষ্যতলৈ ভাল এটা DSLR ল'ম বুলি আশা থাকিল এতিয়া এইটোৱে কাম চাম বন্ধুসকল এই আছিলে মোৰ এটা সৰু আনবক্সিং DSLR বিষয়ে তেনে কোনো অভিজ্ঞতা নাই যি অলপ চলপ জানো তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ নতুন যিহেতু এটা বস্তু লৈছোঁ সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এনেকৈ আৰু মই যি বস্তু মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম আমাৰ ভিডিঅ' চাই কেনে পালে আমাক কমেণ্টত নিশ্চয় জনাব যদি ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু ছাইডৰ ঘণ্টাবোৰত টিপি দিব যাতে আমি যি ভিডিঅ' দিওঁ কোন কথা আপোনালোকে চাব পাৰে আজিলৈ আহিছোঁ জয় আই অসম